নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু পোনপ্ৰথমে সকলোকে হেপী দেৱালী বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি গৈ আছোঁ মেলা, কেটলা মেলালৈ গৈ আছোঁ বিহালী। আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইছ, এতিয়া আমি গৈ আছোঁ কেটলা মেলালৈ। চ' আপোনালোকক লগতে লৈ গৈ আছোঁ। আৰু আমি কোন কোন আহিছোঁ চ' আপোনালোকক দেখাই দিলোঁ। মানুহৰ ভিতৰত ভিডিঅ' কৰিব পৰা নাই, একদম টমটম মানুহ পুৰা ফুল আহিছোঁ। একদম পুৰা হাইৱেত গৈ আছোঁ, একদম এইফালে গাড়ী চলি আছে। আৰু এইফালে আমি এতিয়া পুৰা একদম ফুৰি কৰি গৈ আছোঁ। আৰু 1 মিলিয়ন লাইক, 1 মিলিয়ন লাইক কৰিব গাইছ, 1 মিলিয়ন। মেলাত উপস্থিত হৈ গ'লো। ৰাহুল হাই ৰাতিছে, হাই হেল্ল'। আৰু এতিয়া আপোনাক দেখাম ইয়াৰ গাইছ। মেলাত দোকান চাওক না, কিমান শ দোকান আছে, কিন্তু বিক্ৰী ইমান এটা নহ'ব প্ৰথম দিনা, কাৰণ গোটেই বৰষুণ দি আছে। গাইছ মেলালৈ আহিলোঁ হয়, কিন্তু বোকা চাওক না, একদম বোকাত গোটেই একদম জোতা লুতৰি হৈ গৈছে একদম। গাইছ লাইনত পুৰা ৰখি আছোঁ, একদম মানুহ পুৰা ভিৰ, লাইনত ৰখি আছোঁ একদম চকুৰ উঠিবলৈ। প্ৰথম উঠি বুলি ভাবিছোঁ, মানে কেতিয়াও উঠি পোৱা নাই। চ' কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো আপোনালোক ক'ম বাৰু। আমি চকৰি দিবলৈ ৰেডি হৈ আছোঁ। আগফালে আমাৰ আছে চকৰি, আৰু চকৰি ৰেডি হৈ আছোঁ। বৰষুণত ভিজি খতম একদম, চুলি চাওক আৰু গা চাওক, একদম অৱস্থা কাঢ়ি লৈ আছে। গাইছ ফাৰ্ষ্ট টাইম চকৰিত উঠিছোঁ, আৰু কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটোকে ল'লোঁ। আৰু ওপৰৰ পৰা একদম গোটেই মেলাখনত ভিউটো চাওক না, কি মজা লাগিছে একদম। আৰু আপোনালোকে ওপৰৰ ফালে চাওক না, একদম বৰষুণ কিনকৈ পৰি আছে, একদম গোটেই বৰষুণত ভিজি মেলি শেষ। কিন্তু তথাপিও চকৰিত উঠিম বুলিয়ে ঘৰৰ পৰা ওলাই আহিছিলোঁ, আৰু ফাইনেলি চকৰিত উঠিলোঁ।
দেৱালী প্ৰথমটো দিনাৰ পৰা একদম বৰষুণ পৰা ষ্টাৰ্ট হৈ গৈছে একদম দেৱালী ভালকৈ এইবাৰ কোনো মানিব নোৱাৰিলে পোহৰৰ উৎসৱ পূৰা একদম আন্ধাৰ উৎসৱহে হ'ল এইবাৰ আৰু মেলাত মানুহ গাইছ মেলা প্ৰথমটো দিনা এয়া মটকা কোৱা তেতিয়া আমি চাই আছোঁ এয়া আপোনালোকে দেখিছে পূৰা বাইক চাইকেলবিলাক গাড়ী দৌৰাই আছে পূৰা একদম আৰু চাই আছোঁ আৰু বহুত গোটেইখিনিতে উঠিছোঁ কিন্তু গোটেইখিনি ভিডিঅ' কৰি আপোনালোকক দেখুৱাটো সম্ভৱ নহয় না চ' ভিডিঅ' কৰা নাই আৰু যিখিনি পাৰোঁ কৰিছোঁ আৰু যিখিনি পৰা নাই কৰা গাইছ আজি নেক্সট ডে মানে ছেকেণ্ড দিনা আৰু ছেকেণ্ড দিনা মানুহ চাওক না একদম গোটেই একদম পৰুৱা হৈ আছে একদম এনেকুৱা ভিৰ মানুহৰ হেঁচা ঠেলাত মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই কিন্তু তথাপিও ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে চ' আপোনালোকে ভিডিঅ'টো চাই যেন ভাল পায় তাৰে আশা কৰিলোঁ গাইছ আজি ছেকেণ্ড দিনা আৰু বৰুণ দেৱতাক একদম বহুত থেংক ইউ মানে কিহৰ কাৰণে আজি একদম অলপো বৰষুণ নাই যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে বেল আইকনটো বজাই দিব যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ ন'টিফিকেশ্যনটো যায়